Hey guys, welcome back to my YouTube channel Rakesh Ronal. আপোনালোকক লৈ যাম আজি জিঅ' বেগ সকলোৱেতো চিনি নাপায় সেইবাবে চিনি পাব হলে ভিডিওটো আৰম্ভ কৰো আহক এলা ছোৱালীক চাও oi kuku আমি এতিয়া ইটা ভাটা পাইছুহি এবিলা চাৰিটা বনাই আছে ইটা ভাটা এইটো চাওক ইটা ভাটা বেয়া ৰাস্তা চাওক পুৰা বোকা এতিয়া আমি অইল খাট পাইছোহি আগতে ইটা ভাটা এটা দেখাই দিলো এতিয়া অইল খাটটো চাই লওক আপোনালোকে रास्ता है जी ब्याओ हाँ ये बिlang bilang kok rokat rokat ini rokat kembali pura polok আমি ফাইনালি নৰিকাক পাইছোহি এতিয়া ওচৰতে আছে জিঅ' বেগ তালে যাম আৰু ইয়াৰ পৰিৱেশটো চাই লওক আপোনালোকে অলপ মনোমোহা দৃশ্য ধুনীয়া চাপ না জিঅ' বেগ ক'ত আছে বিচাৰে নাই পোৱা ইমানেই দূৰ আহিছো বিচাৰিয়ে পোৱা নাই বলক যাওঁ গৈ থাকোঁ আগতে পালে পাম নেপালে নাই ঘূৰি আহিম পোৱা সম্পূৰ্ণ আছে বাৰু গৈ আছোঁ জিঅ' বেগ পোৱাই নাই চাওঁতে চাওঁতে আমি জিঅ' বেগ পাই গৈছোহি নহয় জিঅ' বেগ আগলে আছে বোলে ওখকে ঢিপ দেখিলো আমি জিঅ' বেগ বুলি ভাবি গলো চাও না তথাপি ধুনীয়া লাগিছে লাহে লাহে চলি আছে এইবিলাক পকুপাইনবিলাক চাব দেই ৰ'ব জুম কৰি দিছো গাইস আমি জিঅ' বেগ পাই গলোহি এইটো ঢিপ ইপাৰে ঢিপটো পাৰ হৈ কিনে জিঅ' বেগ পাম আমি জিঅ' বেগ চাম আহক ফাৰ্ষ্ট টাইম মোৰ বাচন্তিক ওপৰলৈ উঠাই লওঁ অ'কে আমি পাই গলোহি জিঅ' বেগ ৰ'ব ভালদৰে দেখাই আছো আপোনালোকক
এই অকণমানি ৱাটাৰফল মানে ৱাটাৰফল নহয় আৰু পানীটো বৈ আছে মানে তাকে ৱাটাৰফললৈহে লাগিছে এটা সৰু জানৰ পৰা পানী বৈ আহি নদীত পৰিছে মাজুলী বুলি ভাবি সেই দ্বীপটোলৈ যাওঁগে নি বাৰু আমাৰ তাত বাবু ভাইক লগ পাম বিকাশ ভাইক লগ পাম আৰু বহুত ধৰণৰ ইউটিউবাৰক লগ পাম নহয়নে চাওক কিমান ধুনীয়া পৰিৱেশ ৱাও क्या नजारा है भाई এইবিলাক চাওক সেউজীয়া 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 অকল সেউজীয়া এই দ্বীপটোলৈ যাব নেকি নাই যাব নোৱাৰিম কাৰণ নাও প্ৰয়োজন হ'ব এতিয়া হঠাতে নাও এখন ক'ৰ পৰা আনো আমি ইয়াৰ পৰা জুম কৰি দিছোঁ দ্বীপটো চাই লওক এইটো অকণমানি দ্বীপ নহয় দেই বহুত ডাঙৰ হয় দ্বীপ নহয় বাৰু বালি পৰি পৰি এনেকৈ বনি গৈছে ইয়াত মানুহ বহুত থাকে এই হাবিখন দেখিছে নহয় ৰ'ব জুম কৰি দিছোঁ জুম নহৈছে ভালকৈ নাই হোৱা এই গছ গছনিবিলাক দেখিছে নহয় তাত বহুত মানুহ থাকে আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ এইখন আমাৰ বাইকখন ওচৰলৈ গৈ যামগৈ আৰু দেখাব লাগে বস্তু একো নাই বেলেগ এটা ভিডিঅ'ত বেলেগ বস্তু দেখাম আকৌ আমি এই ডাঙৰ দ্বীপডাল পাৰ হ'ব লাগিব যিহেতু ৱাটাৰফলৰ পানী বৈ আহিছে সেই দ্বীপটো পাৰ হ'ব লাগিব চাওক না ধুনীয়া মস্তি চাওক এবাৰ মন কৰক এয়া আমাৰ ৰাজেশ ভাই গৰুটো পাৰ হৈছে চাওক এতিয়া আমি ঘৰলৈ যাম লাহে লাহে গধূলি হৈ আহিছে আৰু মোৰ জ্বৰ পানী লগা কাহ হৈ আছে সেইকাৰণে বেছি দেৰিলৈকে থাকিব নোৱাৰি বেছিকৈ বেমাৰ পাই যাব এয়া মোৰ বাচন্তি ৰেডি ঘৰলৈ যাবলৈ আৰু ৰাজেশ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব নতুন নতুন ভিডিঅ' দি থাকিম ছাবস্ক্ৰাইবটো কৰি দিয়ক ইয়াৰ গাঁৱৰে ল'ৰা অসমৰে ল'ৰা অসমীয়া ল'ৰা এটা ওপৰলৈ যাবলৈ দিয়ক না বাই 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 কৈ দিয়া ৰাজেশ